जनायाव गोबां बिबांनि ड्राग्सजों लोगोसे दुथां ड्राग्स माफियाखौ पुलिसा हमनो हादों। जनाय मुखं सेलेक्ट रेलवे स्टेशननि साखाथियाव नगया केम्पनिफ्राय गोबां बिबांनि ड्राग्सजों लोगोसे दुथां ड्राग्स माफियाखौ हमनायाव पुलिसा जाफुंसारनो हादों। जनाय पुलिस थानानि मावख'गिरि दीपक सयखिया आरो नयनज्योति दिङियानि दैदेननायाव मोनसे पुलिस हानजाया आन्दो सुलुंनि बिथायाव जनाय मुखं सेलेक्ट रेलवे स्टेशननि साखाथिनि नगया केम्पनिफ्राय 27 केजि ड्राग्सजों लोगोसे दुथां ड्राग्स माफिया बिरेन मिलिं उर्फेखौ हमनो हायो। जनाय थानानि पुलिस मावख'गिरि दीपक सयखियाया खौरां बिजोङाव फोरमायनाय बायदिब्ला थांनाय मैया 19 सेप्तेम्बराव दुथां ड्राग्स माफिया बिरेन मिलिं उर्फेआ गुबुन ड्राग्स माफियाजों ड्राग्स जगायबाय थानाय समाव हमनो मोनो। बे समाव पुलिसा माफिया बिरेन मिलिं उर्फेखौ गावसिनि आवथायाव लाना गोबां सोंनाय फिननाय खालामगासिनो दं होनना सुलुंनिफ्राय मिथिनो मोन्दों। আজি আমাৰ এক গোপনীয় সূত্ৰৰ ভিত্তিত আমি বীৰেন মিলি ওৰফে পেপেল নামৰ এজন ড্ৰাগছ পেডলাৰক আমি ধৰিবলৈ সক্ষম হওঁ। তেওঁ লগত আৰু এজন আছিলে, কিন্তু তেওঁ পলাই গুচি যায় আৰু এওঁ পলাইছিলে। পলাই পেলাই আপোনাৰ মুস্তাফা আলী নামৰ লোক এজনৰ ঘৰত পলাই আছিলে যদিও আমি লগে লগে গৈ চাৰ্চ কৰি তেওঁৰ পৰা প্ৰায় 26.8 গ্ৰাম দুটা চাবোনৰ কেছত ড্ৰাগছ অলপ পোৱা গৈছে। আমি ইতিমধ্যে তেওঁক কৰায়ত্ব কৰি আনিছোঁ। আনি আমাৰ তদন্ত আমি আৰম্ভ কৰিছোঁ আৰু তেওঁক অতি শীঘ্ৰে আমি জুডিচিয়েল কাষ্টডিলৈ প্ৰেৰণ কৰিম। এই যিজন বীৰেন মিলি পেপেল, তেওঁৰ ওপৰত আমাৰ দীৰ্ঘদিনৰ পৰা আমি এটা খবৰ পাই আছিলোঁ যে তেওঁ বহুদিনৰ পৰা এনেধৰণৰ ড্ৰাগছ সৰবৰাহ কাৰ্যত জড়িত হৈ আছে, কিন্তু আমি হাতেলোকে ধৰিব পৰা নাছিলোঁ। আজি আমি এই গোপনীয় সূত্ৰৰ ভিত্তিতে তেওঁক ইতিমধ্যে কৰায়ত্ব কৰিছোঁ আৰু তেওঁৰ কবলৰ পৰা প্ৰায় 26 গ্ৰাম ড্ৰাগছ আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ। এইটো আমাৰ চিনাক্ত হৈছে, কিন্তু আমি তদন্তৰ খাতিৰত এতিয়া আমি নাম ঠিকনা কোনো প্ৰকাশ নকৰোঁ। আমি ইতিমধ্যে তেওঁক বিচাৰ খোঁচা আৰম্ভ কৰিছোঁ। পৰৱৰ্তী পৰ্যায়ত ব্যৱস্থা লোৱা হ'ব।